পৰ্বতৰ ভেদ ভেটিয়া লিহিৰি পঠিয়া বতাহত কেনেকৈ হালে ঐ ঐ ঐ তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাই দিম যেন লাগে মোৰ মইনা ঐ বাঁহী বজাই দিম যেন লাগে ঐ লা 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 ঐ লা 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 হো 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 নু 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 ও হো 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 তোৰ দৰে নাচনি ময়ো দেখিলে বুকুতে খুন্দা মাৰি উঠে মোৰ মইনা ঐ তয়ো নাচিবি ময়ো ঢোলো বজাম সকলোৱে মিলি জুলি নাচিম মোৰ মইনা ঐ সকলোৱে মিলি জুলি নাচিম দেখিছা ৰাইজ কি সুন্দৰ বিহু গান ৰাইজ দেখিছা কি সুন্দৰ বিহু গান গাইছে ঠকতালি ৰাইজ ঠকতালি দিছ ইজ পুৰা সুপাৰ হিট বিহু গান পুৰা সুপাৰ হিট পৰ্বতৰ ঢেক ঢেকিয়া লিহিৰি পঠিয়া বতাহত কেনেকৈ হালে মোৰ মইনা ঐ বাকীখিনি নাজানো গাবাৱে নাজানো কি হব যেন লাগে মোৰ মইনা ঐ কি হব যেন লাগে থেংক ইউ ইমান মৰম দিয়াৰ বাবে থেংক ইউ ৰাইজ থেংক ইউ আৰু লগতে চাইকেলটোকো থেংক ইউ আৰু লগতে ৰাইজ সকলোৱে ঠকত তালি আজিৰ বিশেষ আকৰ্ষণ আজি ঠকত তালি এইটো সাংঘাতিক গান মাৰলি সাংঘাতিক গান কিন্তু ভাল লাগছি মোৰ বিহু গান শুনি মই বিহু গানৰ ভক্ত কিন্তু কি কৰবি আৰু মই বিহু গান গাব নাজানো কিন্তু শুনো দেই তামাম শুনো দেই চালা বঢ়িয়া গান মাৰছা মনটো খেচাৰা চালা ফালি দিছা বঢ়িয়া এনেকুৱা গান শুনিম বুলি নেক্সট টাইম আৰু আশা থাকিল দেই য়েছ সকলো নেক্সট টাইম শুনিব পাবি তই যদি মই নমৰো শুনিব পাবি তোৰ দৰে বিখ্যাত ছিংগাৰ এটা মৰি গেলি কিন্তু বহুত পৰিৱৰ্তন হ'ব দেই পৃথিৱীখনো তোৰ দৰে বিখ্যাত ছিংগাৰ এটা যদি মৰি যায় খেলাখন বেয়া হৈ যাব না পৃথিৱীখনে বেয়া হৈ যাব তই জিন্দাই থাকিবি মোৰ আশীৰ্বাদ আছে থেংক ইউ সালাম আকা অষ্ট্ৰেলিয়া এতিয়া বাৰু ঠিক আছে তোৰ গান শুনি ভালে লাগে তই বিন্দাছ যি থাকিবা টেনশ্যন ল'ব নালাগে ইমান এতিয়া এটা কথা হৈছে কি আমাৰ হেমন্ত মামাই আকৌ 22,000 পোষ্ট ওলাব বুলি ঘোষণা কৰি দিছে আকৌ থাৰ্ড গেট ফ'ৰ্থ গেট পোষ্ট ওলাব বুলি হেমন্ত মামাই আমাৰ ঘোষণা কৰি দিছে এডভাৰটাইজ ওলাব খুজিছোঁ য'ত 22,776টা পোষ্ট থাকিব যিহেতু কেতিয়া ওলাই গম পোৱা নাই তথাপিও কিন্তু আকৌ 22,000 পোষ্ট ওলাব বুলি আমাৰ হেমন্ত মামাই ঘোষণা কৰিছে কি কোৱা হা বন্ধু আকৌ 22,000 পোষ্ট ওলাব চালা এইবাৰ চাকৰি ল'বাই লাগব যাবাতো নাপালোৱে চালা এইবাৰ চাকৰি ল'বাই লাগব যেনকে নহওক ল'বাই লাগব কি বইনাৰ পূজা চাকৰি লগতে বৰ কথা চাকৰি পাব তাই গদ্দু এটা তই চাকৰি পাবি চালা যাবাতো নাপালি এইবাৰো নাপা তই চাইডত চোন এইবাৰো নাপা তই যা নহওক এতিয়া কোনোবাই পায় নাপায় সেইবোৰ বাদ দি যিহেতু 22,000 পোষ্ট খোলা দিব সেইকাৰণে আমি এতিয়া প্ৰিপেয়াৰ হ'ব লাগে 22,000 পোষ্টত এপ্লাই কৰিব লাগিব আৰু চাকৰি ল'বাই লাগিব এইবাৰ যেনেকৈ নহওক এইবাৰ ল'বাই লাগিব যোৱাবাৰ চকুৰ পানী বাহিৰ হৈ আছে চাকৰি নাপায় এইবাৰ আকৌ চাকৰি ল'বাই লাগিব চালা মাক্স কুলাই সি চাকৰি ল'ব কম গোটা পোষ্ট উলছি জানো দে পোষ্ট উলছি বুলি তই কম গোটা চাকৰি ল'বি আৰু কিহৰ পোষ্ট উলছি কচোন মই ইমান নাজনো না ততে ইমান নিউজ চাই থাকা মোক কচোন কিহৰ পোষ্ট উলছি আৰু চলিহাত আছা নেকি আজি স্কুলত আছা sir, I'm always attend on my class. হাও ই দেখোন কি ফালা ইংলিছ মাৰবা ধৰছি চালা কেনে ইংলিছ মাৰা কৈছে কাই চলি মজা ইংলিছ কৈছে দেই বঢ়িয়া ভাল লাগিল শুনি ৰাতিপুৱাই পাই শুনি ভাল লাগিল চলিহাত আজি মৰ্ণিং নিদিয়া নেকি হা হয় স্যার মানে কিবা কৈ থাকিলা স্যার আৰু কিবা এটা মাথাত খেলাই আছে স্যার আপোনাক কৈ আছো ৰব স্যার মৰ্নিং স্যার গুড মৰ্নিং ছাৰ মৰ্নিং চলিহাত মৰ্নিং দে তই কি কথা ভাবি আছিলি মনটো হাচাৰে কচোন কি কথা কি ইমান ভাবি আছা দে ক কি কথা স্যার আমাৰ হিমু মামাই আকৌ 22,000 পোষ্ট খোলা দিব বুলি ঘোষণা কৰিছে খোলা দিয়া নাই কিন্তু 22,000 পোষ্ট আকৌ খোলা দিব বুলি ঘোষণা কৰিছে ইতিমধ্যে সেইকাৰণে সেই কথাটো মই ভাবি আছো স্যার যেহেতু যোৱাবাৰ চাকৰি নাপালোৱেই এইবাৰ চাকৰি পাম বুলি আশা কৰি ভাবিয়ে আছো স্যার পোষ্ট খোলা দিলে স্যার পুৰা একেবাৰে জুই জ্বলি পুৰা ফালি দিম স্যার এপ্লাই কৰি সেইটো গম পাইছো বাৰু কিন্তু কেতিয়া খোলা দে সেইটো ভালকৈ কোন তাৰিখে খোলা দে সেইটো ভালকৈ গম পোৱা নাই যদি পাওঁ তেতিয়াহ'লে তোমালোকক খবৰটো দিম বাৰু ওকে স্যার যেহেতু আমাৰ হেমন্ত মামাই 22,000 পোষ্ট আকৌ খোলা দিব তাৰ সপক্ষে তহঁতে কি কবি তাৰ সপক্ষে কি ক'ব খুজিছা মোক আজি কোৱা স্যার একো নাই স্যার বিশেষ একো নাই ক'বলগীয়া কিন্তু স্যার এটা সাংঘাতিক কথা আছে স্যার সাংঘাতিক কথা কি সাংঘাতিক কথা কচোন মোক স্যার এই যে পোষ্ট যে খোলা দিব 22,000
ছাৰ কেতিয়া দিব তাকে ভাবি আছো আৰু ছাৰ এই পোষ্ট যে খোলা দি আছে যা বাৰু ছাৰ দেখোন 26,000 পোষ্ট খোলা দিছি তাৰে চাকৰিবোৰ হৈয়ে গ'ল এইবাৰ আকৌ 22,000 পোষ্ট ছাৰ এইবোৰ পোষ্ট ক'ত ওলাই আছে ছাৰ ইমান পোষ্ট খালি কেনেকৈ হৈ আছে ছাৰ তাকে ভাবি আছো ছাৰ এইটোৱে হ'ল ছাৰ সাংঘাতিক কথা ছাৰ সেইটোতো মই নাজানো না সেইটোতো মই নাজানো কিন্তু আমাৰ সকলোৱে কিবা এটা জানে সি কিবা এটা মাথা মাৰি আছে দে সকলো কিবা ক'ব খুজিছে কচোন তই ছাৰ সেনেকুৱা বিশেষ একো নাই কিন্তু ছাৰ এটা কথা ভাবিছোঁ যে মই 26,000 পোষ্টটো ছাৰ চাকৰি হৈয়ে গ'ল ন ছাৰ বাকী আছেনে গম নাপাওঁ ছাৰ কিন্তু ছাৰ চাকৰি হৈয়ে গৈছে অলৰেডি কিন্তু আকৌ 22,000 পোষ্ট কেনেকৈ আহিল ছাৰ কেনেকৈ খোলা দিলে ছাৰ সেইটোতো মই গম নাপাওঁ না সেইটো আৰু ছাৰ কি ক'ব ছাৰ সেইটো আৰু ছাৰ গম পাব লগা একোৱেই নাই ছাৰ বিশেষ কাৰণটো এই যে ছাৰ আমাৰ নিবনুৱা সংস্থাপন দিম বুলি আমাৰ হেমন্ত মামাই কৈছিল সেইকাৰণে ছাৰ হেমন্ত মামাই আমাৰ নিবনুৱা সংস্থাপন দিছে সেইকাৰণে সকলোকে এপ্লাই কৰিব দিছে পোষ্টবোৰ খালী কৰি দিছে আৰু সকলোকে এপ্লাই কৰি চাকৰি কৰিব দিছে যিয়ে নহওক ছাৰ হেমন্ত মামাই আমাৰ ভালে কৰিছে দিয়ক ছাৰ যোৱাবাৰ 26,000 দিলে এইবাৰ আকৌ 22,000 ওলাব সেনেহ'লে ঠিকে আছে আমাৰ নিবনুৱা সংস্থাপন পূৰা পাই যাব আমাৰ নিবনুৱা হ্ৰাস হ'ব বিন্দাছ সকলোৱে চাকৰি কৰিব আৰু ইনকাম কৰিব এইটো কিন্তু তই সাংঘাতিক কথা ক'লি দেই বঢ়িয়া লাগিল কথাটো শুনি পেলাই বঢ়িয়া কথা কৈছে দেই তই আজিকালি পুৰা জানা হলি নেকি নিউজ চিউজ চাই থাকা নেকি ছাৰ মই সেনেকৈ নিউজ নাচাওঁ কিন্তু ছাৰ এইখিনি অলপমান জানো আৰু ছাৰ যিহেতু ছাৰ মই যোৱাবাৰ চাকৰি নাপালোঁ এইবাৰ আকৌ ট্ৰাই কৰিম বুলি ভাবি আছোঁ ভালকৈ প্ৰিপেয়াৰ হ'ম বুলি ভাবি আছোঁ সেইকাৰণে ছাৰ এইখিনি আৰু জানো আৰু ছাৰ কেতিয়া খোলা দে সেইটো গম নাপাওঁ কোন তাৰিখে খোলা দে কিন্তু ছাৰ এইখিনি জানোৱে যে পোষ্ট খোলা দিব আৰু 100% দিবই ছাৰ সেইটো কিন্তু হয় দেই সেইটো কিন্তু হয়টো হয় যোৱাবাৰটো নাপালি এইবাৰ পাম বুলি আশা থাকিল দেই বেষ্ট অফ লাক ভালকৈ প্ৰিপেয়াৰ হয় ভালকৈ থেংক ইউ ছাৰ থেংক ইউ দেই ছাৰ থেংক ইউ দে এতিয়া বাদ দেচোন তহঁতে দুটামান গানকে মাৰ গান বহুত দিন শুনা নাই দে গানকে মাৰচোন তহঁত দুটাই দে তহঁতে গানে মাৰচোন দে গান শুনো দে আজি বহুত দিন শুনাই নাই নহয় অ'কে ছাৰ ভালে আছোঁ ছাৰ ফালি দিয়া পুৰা ফালি দিয়া নিজান কোনোবা দৰঙেৰে তুমি নামি আহিছিলা কুঁৱলীৰে চেঁচাটো পালে সেনেকালে ভাল পোৱা উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে দাপোন লা ভাল পাবা নাজানিলো পায়ো হেৰুৱালো ভাল পাব নাজানো মই দুখৰে সমনীয়া আজি যে গধুৰ সেনেকালে দুচকু থেংক ইউ বাল অতি সুন্দৰ বঢ়িয়া আমাৰ পাপন দাৰ অংগৰাগ তাৰ পুৰা একেবাৰে ফেভাৰেট চং মোৰতো ফেভাৰেট চং বঢ়িয়া শুনি ভাল লাগিল দেই আজি শুনি ভাল লাগিল বঢ়িয়া চলি মজা ছাৰ যোনে নহওক ছাৰ যেনেকুৱাই নহওক ছাৰ আমাৰ কিন্তু ছাৰ পাপন দা জিন্দাবাদ দে ছাৰ পুৰা ফালি দে গান মাৰি ফালি দে ছাৰ কি গান মাৰে বেয়াই কি যে ধুনীয়া গান আছে পাপন দাৰ কি ধুনীয়া গান আছে এই এটা যে নতুনকৈ গাইছিল পাপন দাই যে গাইছিল এটা নতুনকৈ আঙা খামা জাংমানা মানে এনো কি আঙা খা জাংমানা মানে মই তোমাক ভাল পাওঁ জানানে এইটো গান কিন্তু বঢ়িয়া গান লাগে দেই মজা লাগে গানটো শুনি ছাৰ এইটো গান কিন্তু একদম ছুপাৰ হিট গান ছাৰ একবাৰ গাই দিম নেকি ছাৰ নালগে তই গাবা নালগে তই যি গাবি মোৰ মাথা চাথা প্ৰেচাৰ উঠি যাব দেই নালগে তই তোৰ লগত ইমান লাগি থাকিব নোৱাৰা তই যি গান মাৰা ছাৰ মানে ছাৰ আজি মোক ছাৰ গান মাৰিব নেদে ছাৰ তই গান মাৰিব নালগে আজি তই এটা কবিতা মাত হয় নেকি ছাৰ মোৰ লগত ছাৰ এনে কৰিলি ছাৰ আজি তোৰ লগত একো বেয়া কৰা নাই তই কবিতা মাত নহ'লে চালা কাণত ধৰা কৰি দিম তই অ'কে ছাৰ মাৰি আছো ছাৰ শুনক আম হাবি জাম হাবি কঁঠাল নাহেবি কঁঠাল হালি পেছে ৰ'দবোৰ থাকবা নৰবি তাৰপিছত আম হাবি জাম হাবি কঁঠাল নাহেবি কঁঠাল হালি পেছে ৰ'দবোৰ থাকবা নৰবি আমাৰ আইতাই কঁঠাল খাইছিল যোৱাকালি 3বাৰ কৈ হাগবা গেছি কঁঠালৰ গুটিবোৰ দালিত দিবি তেতিয়াহে গম পাবি আছলি খটটো নেক্সট টাইম ক'ব নালাগে তই নেক্সট টাইম কবিতা মাতবা নালাগে তই হ'ব বাপৰে বাপ কেলে কবিতা মাতে চুপ থাক হ'ব দে ছাৰ কি বেয়া কবিতা মাতছে ছাৰ একদম সাংঘাতিক কবিতা মাতছো ছাৰ মই তোৰ কবিতা শুনবা নৰো মই তোৰ কবিতা শুনবা বাদ তই আৰু নালগে আৰু সকলো তই গান মাৰ তই এটা গান মাৰচোন হয় নেকি ছাৰ তেনেহ'লে মই আৰম্ভ কৰোঁ ছাৰ মোৰ গানটো কৰা সোনকালে কৰা
খেতি খেতি কৰি ঐ লাহৰি মাকো মাৰি তাতে নুবৈ আছিলা আমি গৈ ওলাৰো তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা ঐ তুলৰ মাতত পেপাৰ মাতত নাচনীৰা কুকাল ভাজুত আমিও নাচিমে অ ছাৰ ভাল হৈছে না গানটো ছাৰ সুন্দৰ 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 বঢ়িয়া মজা মজা কি মধুৰ বিহু গীত কি মধুৰ থেংক ইউ ছাৰ